নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকললৈ স্বাগতম জনাইছো আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে জীৱিত কালত জুবিন অনুৰাগী বেলেগ আছিল। পৰলোকৰ পাছত বহু মিছা অনুৰাগীৰ জন্ম হ'ল। যিসকল জুবিনৰ অনুৰাগীৰ নামত ওলাই আহিছিল তেওঁলোক নহয় জুবিন অনুৰাগী। এমাহ ধৰি জুবিনক ভাল পোৱা সকল পিছত পৰি থাকিল, সমালোচনা কৰা সকল আগবাঢ়ি থাকিল। জুবিনে মোৰ অসম বুলি কোৱা অসমক আমি ধৰি ৰাখিব লাগিব বুলি কৈছিল। নিৰ্বাচন আহিলে ৰাজনীতি হ'ব হিমন্ত বিশ্ব শৰ্মাই কৈছিল। জুবিনে এৰি থৈ যোৱা সকলো কাম আমি সম্পন্ন কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে আজি আন্দোলন শেষ হ'ব। মই পদত্যাগ কৰিলে 50% আন্দোলন নাইকিয়া হ'ব। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনালে একেবাৰে শেষ হৈ যাব আন্দোলন। এই আন্দোলনৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয়, সুযোগ এটা পাইছো, সুযোগৰ সুবিধা লোৱা। ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখক। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। অসমবাসীক বিশ্বাস ৰখাৰ আহ্বান। অসম চৰকাৰে এই ঘটনাৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত চলাব। প্ৰতিদিনে চলিব শুনানি। বাক্সাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। কৰ্মদক্ষতা আৰু জনপ্ৰিয়তা থকা সকলেহে লাভ কৰিব বিজেপিৰ দলীয় টিকট। দলৰ তৰফৰ পৰা হোৱা জৰীপত এইবোৰ কথা পৰিষ্কাৰ হ'ব। যাৰ লগত জনতাৰ সম্পৰ্ক ভাল, যাক ৰাইজে বিচাৰে, তেওঁ চিন্তা কৰিবলগীয়া একো নাই। যদি কোনো বিধায়কৰ কোনো পঞ্চায়তত গণভিত্তি বেয়া হৈছে, তেন্তে কোনো জনগোষ্ঠীৰ সৈতে সম্পৰ্ক বেয়া হৈছে, তেন্তে তেওঁলোকৰ হাতত সময় আছে। তেওঁলোকে সকলো ঠিক কৰি লওক। মিত্ৰতা সন্দৰ্ভত দিলীপ শইকীয়াৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। আমাৰ মাজত মিত্ৰতা 5 বছৰৰ বাবেহে হৈছিল। অগপ ইপিএলৰ সৈতে বিজেপিৰ মিত্ৰতা 2021 পৰা 2025 চনলৈহে আছিল। 26ৰ নিৰ্বাচনৰ বাবে কোন দলৰ সৈতে মিত্ৰতা কৰিব সেয়া আলোচনা কৰিব লাগিব। এনডিএত অন্তৰ্ভুক্ত গোটেইকেইটা দলে মিলি নিৰ্বাচনৰ মিত্ৰতা আলোচনা কৰা হ'ব। কৰ্মদক্ষতা আৰু জনপ্ৰিয়তা থকা সকলেহে লাভ কৰিব বিজেপিৰ দলীয় টিকট। বন্ধুসকল, আপোনালোক যদি এই ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। চীনক ধমক মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। এইবাৰ চীনক ধমক মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। হোৱাইট হাউচত অষ্ট্ৰেলিয়াৰ সৈতে বাণিজ্যিক চুক্তিৰ পিছতেই হুংকাৰ। চীনৰ সৈতে বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ মাৰ্কিন ৰাষ্ট্ৰপতিৰ। বাণিজ্যিক চুক্তি সফল নহ'লে চীনৰ ওপৰত 155% শুল্ক জাপি দিব আমেৰিকাই। আমেৰিকাই অষ্ট্ৰেলিয়াৰ পৰা আমদানি কৰিব দুৰ্লভ খনিজ পদাৰ্থ। এই চুক্তিৰ ফলত চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব আমেৰিকা। সেয়েহে চীনক বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিবলৈ ধমক ট্ৰাম্পৰ। অন্যথা 1 নৱেম্বৰৰ পৰা চীনা সামগ্ৰীৰ ওপৰত আৰোপ কৰিব 155% শুল্ক। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ বাবে ন্যায় যাত্ৰা কৰিব বিজেপিয়ে। 22 অক্টোবৰৰ পৰা আৰম্ভ হ'ব বিজেপিৰ ন্যায় যাত্ৰা। তদন্ত ক্ষীপ্ৰ আৰু তদন্তত যাতে কোনো ধৰণৰ হেমাহি নহয় তাৰ দাবীৰে এই যাত্ৰা। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাই জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰে। কোনো দোষী যাতে হাৰি যাব নোৱাৰে, SITৰ পৰা আমি তেনেকুৱা এইখন চাৰ্জশ্বিটৰ আৰম্ভ কৰিছো। জুবিন গাৰ্গ নামৰ হত্যাটো কোনো ৰাজনীতিৰ বিষয় নহয়। কোনোবাই জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিলে সহ্য কৰা নহ'ব। সোণাপুৰত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য।